ইউটিউব চেনেল পুনৰ এটা ব্লগ ভিডিঅ'লৈ মই বন্দনাই আপোনালোক সকলোকে স্বাগতম। ইয়াত আপুনি সকলোখিনি পাই যাব এখন ঘৰত সজাবৰ কাৰণে, মানে ঘৰ এখন পাতিবলৈ যেনেকৈ প্ৰথমতে আমাক গোটেইখিনি লাগে, শিল বালি ইটা সকলোখিনি লাগে, তাৰপিছত ভিতৰৰ বস্তুখিনিও লাগে নহয় জানো, বিচনাৰ পৰা আদি কৰি সকলোখিনি। গতিকে ইয়াত সকলোখিনি পাব, লাইটৰ পৰা সকলো সজোৱা বস্তুলৈকে। গতিকে চাই থাকিব ভিডিঅ'টি, মই যিমানখিনি পাৰোঁ দেখাই দিম। আৰু আজি মই আহিছোঁ কাকলিবাৰ সৈতে। মই যিহেতু হোম টাউনলৈ আহিছোঁ আৰু এটা ধুনীয়া লাইটেৰে আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু এয়া চাওক, প্ৰথমতেই আপোনালোকক দেখাবলৈ লৈ আহিছোঁ। এয়া চাওক কি ধুনীয়াকৈ বিচনাখন এনেকৈ পাৰি থোৱা আছে নহয়নে, একদম পিংক পিংক বেবী পিংক কালাৰত। আৰু এইজনী হ'লোঁ মই। আচলতে ভইচ অভাৰ কৰিছোঁ কাৰণ ইয়াতে একদম ছফ্ট মিউজিক এটা চলাই থোৱা আছিলে, কপিৰাইটৰ ইছ্যু আহিব পাৰে, সেইকাৰণে এনেদৰে ভইচ অভাৰ কৰি দিয়াটোৱেই বেষ্ট হ'ব বুলি ভাবিলোঁ। আৰু এইয়া চাওক, এইখন চাওক, এখন আইনা, খুব ধুনীয়া লাগিছে ড্ৰেছিং টেবুলখন নহয়নে। এইখন ড্ৰেছিং টেবুল, ইয়াত এনেকুৱা ধুনীয়াকৈ বস্তুবোৰ ৰাখি থোৱা হয় এটা এটা কৰ্ণাৰ হিচাপে। তাৰ কাৰণে আপুনি ঘৰখন কেনেদৰে সজাব সেইটো খুবেই বেছি সুবিধা হয়। প্ৰতিটো কোণা বেলেগ বেলেগ ধৰণে সজোৱা আছিলে ইয়াতে। এয়া প্ৰথমটো দেখাই দিছোঁ আপোনালোকক। আৰু ইয়াৰ প্ৰাইচবিলাক এনেদৰে লিখা থাকে। মানে হোম টাউনৰ এটা বস্তু ভাল লাগিলে, তাত প্ৰতিটো প্ৰাইচ এক্সট্ৰাকৈ লিখা থাকে। ধৰি লওক এই বিচনাখন ধুনীয়াকৈ সজাই থোৱা হৈছে, তাৰে বিচনাখনত খালীকৈ ল'লে প্ৰাইচ কিমান পৰিব, আপুনি তাৰ লগত যদি ডানলভ লয় তেনেহ'লে কিমান হ'ব, কুচনকেইটাৰ মানে গাৰুকেইটাৰ কিমান হয়, এনেদৰে লিখা থাকে। আৰু এই আলমিৰাটো চাওকচোন কি ধুনীয়া, মানে এই কৰ্ণাৰটো গোটেইটো একদম এনেদৰে কালাৰত দেখিছে, খুব ধুনীয়া। আৰু যোনটো হাতৰ হেণ্ডেলৰ সেইটো খুব ধুনীয়া ডিজাইন এটা কৰা আছিল। আৰু ভিতৰত চাওক ইমান ঠাই আছে এই আলমিৰাটোত, এনেদৰে দুটা পাল্লাৰ। মই খুলি লৈ চাইছোঁ বাৰু এয়া। আৰু এইখন মই কৈছোঁ আপোনালোকক যে এটা এটা কৰ্ণাৰকৈ কৰা থাকে, আৰু এই কৰ্ণাৰটোৰ কাৰণে তেওঁলোকে মিলাই এখন ড্ৰেছিং টেবুল বনাইছে। আৰু আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ, এইটো হ'ল আলমিৰাটো। বহুত ডাঙৰ আৰু ভিতৰখন বহুত আহল বহল আলমিৰাটো, যাতে আপুনি বস্তুখিনি খুব ধুনীয়াকৈ ৰাখিব পাৰে। আৰু এই ৱাল হেংগিংবোৰ যে দেখিছে, এইবিলাকো ইয়াতে বিক্ৰী কৰা হয়। আচলতে হোম টাউনত আপুনি সকলোখিনি বস্তুৱেই পাব, সজোৱা বস্তুৰ পৰা বাথৰুমত ৰখা বস্তুলৈকে, কিটচেনৰ আইটেমলৈকে সকলোখিনি পোৱা যায়। আজি অৱশ্যে মই আপোনালোকক যিখিনি আমাৰ বেডৰুমৰ সেইখিনিহে দেখাম, বেডৰুম আৰু ডাইনিং টেবুল এইখিনি বস্তুহে দেখাম, বাকীখিনি বাৰু নেদেখাওঁ। এয়া চাওক ইমান ধুনীয়াকৈ ৰাখিছে। আৰু প্ৰতিখন বিচনাতেই তেওঁলোকে এনেদৰে, প্ৰতিখন বিচনা আইনাত এনেদৰে তেওঁলোকে ডিছকাউণ্ট ৰখাইছে, আপ টু 40% to 50%। আৰু দামবিলাক আৰম্ভ হৈছে 40,000 50,000ৰ পৰা। আৰু এই লাইটখিনি চাওকচোন ইমান ধুনীয়া, কেনেকুৱা ধুনীয়া দেখিছেনে। এই লাইটখিনিও তেওঁলোকে বিক্ৰীৰ কাৰণে ৰাখিছে। চাওকচোন প্ৰতিটো কোণাৰ, এইফালে গোটেইখিনি ডাইনিং টেবুল। আৰু এইটো চাওক, এইটো আপুনি জোতা চেণ্ডেল ৰাখিবও পাৰে, বা আপোনাৰ কিবা মেকআপৰ বস্তু, এনেকুৱা বস্তু কিছুমান ৰাখিবৰ কাৰণে ইমান ধুনীয়া। এই দেখিছেনে ডাইনিং টেবুলবোৰ ইমান ধুনীয়াকৈ সজাই ৰাখিছে। এটা সৰু পৰিয়ালৰ কাৰণেও আপুনি ল'ব পাৰিব, এটা ডাঙৰ পৰিয়ালৰ কাৰণেও ল'ব পাৰিব। ইয়াত আপুনি এখন চকী কিনো বুলি ক'লেও কিনিব পাৰিব, বা গোটেই ছেটটো কিনো বুলি ক'লেও কিনিব পাৰিব। সেইটো ইয়াতে আটাইতকৈ সুবিধা। আৰু টেবুলখন এক্সট্ৰাকৈ নিব পাৰিব, এনেদৰে সুবিধাকৈ ল'ব পাৰে। আৰু বিচনাৰ এইটো চাওকচোন হোৱাইট, মই কৈছোঁ এটা এটা থিম কৰি তেওঁলোকে প্ৰতিটো কোণা ৰাখিছে। ধৰি লওক কোনোবা এটা একদম গাৰ্লি লুক, কোনোবা এটা যদি ভাল পায় চিৰিয়াছ, কোনোবাই কিবা ভাল পায়, তেনেদৰে ৰাখিছে। কিছুমানে একদম উড এটা ফিল, মানে কাঠৰ ফিলটো দিবৰ কাৰণে এটা অকল তেনেদৰেই ৰাখিছে। আৰু এইখিনি চাওকচোন কি ধুনীয়া, এইটো লাইটটো চাওক, এইটো লাইট। আৰু ইয়াত দেখিছে এইটো 40% ডিছকাউণ্ট। এইটো ডিজাইনটো চাওকচোন, এনেদৰে আপোনাৰ বিচনাখনৰ কাষত ৰাখিলে কেনেকুৱা ধুনীয়া লাগিব নহয়নে। এইটো হ'ল ইয়াৰ আলমাৰিটো। আৰু এইখন হ'ল ড্ৰেছিং টেবুল। ড্ৰেছিং টেবুলখন দেখিলে আপোনালোকে মোক দেখিবই, কাৰণ আইনাখনত ওলায়ে থকা যায়। আৰু এইটো চাওক, আমি যিহেতু কিছুমানে অকণমান লাইট হ'লে ভাল পাওঁ নিজৰ বেডৰুমটো, তো এনেদৰে আমি সজাব পাৰোঁ। কি ধুনীয়াকৈ, মানে প্ৰতিটো বস্তু আপুনি ইয়ালৈ আহিলে আইডিয়া এটা ধুনীয়াকৈ লৈ ল'ব পাৰিব। যদি আপুনি নিকিনেও তেনেহ'লেও এটা আইডিয়া ল'ব পাৰিব। আৰু এখন স্মল ফেমিলিৰ কাৰণে টেবুল চাওক কি ধুনীয়া। ইয়াতে আছে 50% অফ।
আৰু মই আপোনালোকক কৈছোৱে প্ৰতিটো কোণা বিৰাটেই ধুনীয়াকৈ ৰাখিছে আৰু ইয়াতে চাওকচোন এইটো ৱাল ডেকৰ আৰু লগত এইটো আপুনি এনেদৰে চিৰি টাইপ এইটো ডিজাইন খুব ধুনীয়া তাত মানে আপুনি কিছুমান বস্তু সজাই ৰাখিব পাৰিব এইটো চাওক কি ধুনীয়া লাগিছে আৰু এই বিছনাখনৰ তলত ইয়াতে দুটা ডয়াৰ আছিলে দুটা আৰু এইকিটা আৰু লগতে এইখন বিছনাৰ কাষত এনেদৰে মেট পাৰি থৈছে তেওঁলোকে সেইখনো আপোনালোকে কিনিব পাৰিব সকলো বস্তুৱে মই কৈছোঁ ইয়াত যিখিনি বস্তু আছে গোটেইখিনি বস্তুৱে বিক্ৰীৰ কাৰণে ৰাখা হয় এনেদৰে শ্ব' কৰিছে তেওঁলোকে আপোনালোকে ল'ব পাৰে ধুনীয়াকৈ বেডশ্বীটৰ পৰা ব্লেংকেটৰ পৰা আপোনালোকে যদি এক্সট্ৰাকৈ অকল পিলো কভাৰকেইটা ল'ব পাৰে সেইকেইটাও ল'ব পাৰিব ইয়াতে সকলোখিনি এনেদৰে ৰাখে প্ৰতিটো কোণাই মই কৈছোৱে প্ৰতিটো কোণাই খুব ধুনীয়া আপোনাৰ সময়খিনি কেনেকৈ যাব ইয়ালৈ আহিলে আপুনি গমেই নাপাব ইয়াত দেখিছে এইটো 44,000 দামবিলাক মই যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকে মন কৰিব দামবিলাক আছেই আৰু তাৰ ওপৰেঞ্চি এটা ডিছকাউণ্ট চলি আছে এইটো চাওকচোন এইটো পুৰা হোৱাইটত অফ হোৱাইট এইটো দেখিছেনে আৰু ৱাল হেংগিংটো ইমান ধুনীয়া লাগিছে লাইট কালাৰ যিহেতু অৰেঞ্জত ৰাখিছে খুব ধুনীয়া আৰু এইবাৰ আপোনালোকক দেখাবলৈ লৈছোঁ আৰু এটা আলমাৰি চাওক এইটো ভিতৰখন এইটো চাওক ইয়াতে আপুনি এক্সট্ৰাকৈ ড্ৰেছিং টেবুল নল'লেও হ'ব কাৰণ ইয়াতেই আইনা আছে দুখন খুব ধুনীয়াকৈ আছে আৰু মই এইয়া খুলি দেখাইছোঁ চাওক ভিতৰত বহুখিনি ঠাই আছে এইটো এইখিনিও আপুনি বিছনাখন নল'লেও এক্সট্ৰাকৈ তাৰ পৰা ল'ব পাৰিব আপোনালোকক মই সকলোখিনি দেখাই আছোঁ একফালৰ পৰা আৰু এইটো চাওকচোন এই গোটেইখিনি মানে ৱাল যিখিনি ৱালত যিখিনি এইটো দেখিছেনে ৱাল ষ্টিকাৰ লগাইছে তেওঁলোকে ইমান ধুনীয়া এইটো মানে আপোনাৰ গ্ৰীণ থিম এটাত কৰিছে আৰু লগতে এইখন পেইণ্টিং কেইখনমান ৰাখিছে এই সকলোখিনি কিন্তু তেওঁলোকে বিক্ৰী কৰে এইকাৰণে চাওক মিলাই লৈ তেওঁলোকে পিলো কভাৰকেইটা বা বিছনাখন বা দেখিছেনে লাইটকেইটা চাওক এই সকলোখিনি বিক্ৰী হ'ব ইয়াতে যোনখন পেইণ্টিং আছে সকলোখিনি ইয়াতে বিক্ৰী কৰিব চাওক ইমান ধুনীয়া লাগিছে এয়া এখন 84,000 আৰু ইয়াতে 40% ডিছকাউণ্ট এনেদৰেই তেওঁলোকে সকলো বস্তু খুব ধুনীয়াকৈ ৰাখিছে এয়া পেইণ্টিংখন চাওকচোন ইমান ধুনীয়া লাগিছে যদি আমি ঘৰত ৰাখোঁ কেনেকুৱা ধুনীয়া লাগিব নহয়নে এইখিনি অৱশ্যে ইয়াতে মাজতে আপোনালোকক কৈ দিওঁ মোক খুব গা বেয়া হৈ থকাৰ কাৰণে মাতটো বহি আছে সেইকাৰণে কোনেও যাতে বেয়া নাপায় কথাখিনি অকণমান ভইচ অভাৰ দিওঁতে শুনিবলৈ বেয়া হ'বও পাৰে আৰু এই ঘড়ীটো চাওক কেনেকুৱা মৰম লাগিছে ঘড়ীটো এইটো এবাৰ আপোনালোকক মই গোটেই চাৰিওফালটো দেখাবলৈ যত্ন কৰিছোঁ এয়া এইখন বিচনাটো কিন্তু তলত দুটাকৈ ডয়াৰ আছে এয়া চাওক মানে ইয়ালৈ আহিলে মই কৈছোঁ আপোনালোকে এটা ৰুম কেনেদৰে নতুনকৈ যদি আপোনালোকে ঘৰ এটা বনাব বিচাৰিছে বস্তু কিন্তু ল'ব পাৰিবই আইডিয়াও ল'ব পাৰিব কেনেদৰে ঘৰটো ৰাখিব বিচাৰে সেইকাৰণে মোৰ আটাইতকৈ বেছি ভাল লাগিলে হোম টাউনলৈ আহি আৰু এই লাইটটো চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে এইখিনি ইয়াতে লিখা আছে ছেটবোৰৰ দামবোৰ কিমান কিমান গোটেইখিনি লিখা থাকে আৰু এইটোৰ দাম 13,000 আৰু এইয়া আকৌ পিংক কালাৰত কাৰণ এই ওপৰৰ পেইণ্টিংখন চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে পেইণ্টিংখন এয়া সকলোৰে যিহেতু চইচবিলাক বেলেগ বেলেগ হয় সেই হিচাপে ভাবি তেওঁলোকে গোটেই বস্তুখিনি এৰেঞ্জ কৰি ৰাখিছে তেনেদৰেই আৰু এইকে ঘৰ লোৱাখিনিকতো কৈছোৱেই লগতে যাৰ বিয়া ঠিক হৈ আছে তেওঁলোকেও ইয়ালৈ আহিব পাৰে যিহেতু যিবোৰ ডিছকাউণ্ট চলি থাকে সেইবোৰ হয়তো এতিয়া 40%তকৈ বেছিও হ'ব পাৰে কাৰণ ডিছকাউণ্টবিলাক চেঞ্জ হৈ থাকে কিন্তু ডিছকাউণ্ট থাকেই মই কৈছোঁ ইয়াত আপুনি ঘৰত লগা প্ৰতিটো বস্তু পাব হোম টাউনত আৰু ইয়াৰ ঠিকনাটো হৈছে আপুনি লাচিত নগৰ যোনখন KFC আছে KFCৰ একদম অপজিট ছাইডে চালেই যোনটো গলি সোমাই আহে সেই গলিটোতে একদম আৰম্ভণিতে হোম টাউন মই গৈছিলোঁৱেই বাৰ লগত আহিছোঁ আৰু আমি হোম টাউনত সোমালোঁ তাত অকণমান কিবাকিবি চালোঁ বায়ে আচলতে ঘৰটো মেকঅভাৰ কৰি আছে আইডিয়া লৈ আছোঁ গতিকে আমি অলপ চালোঁ কিবাকিবি আৰু এতিয়া আহিছোঁ আমি খাবৰ কাৰণে কাৰণ গুৱাহাটীত বাৰ্গাৰ কিং আহিছে তো এতিয়া নতুনকৈ আহিছে আৰু তাতে আছোঁ আমি এইটো লাচিত নগৰত হয় এয়া আমি এতিয়া যাওঁ আপোনালোকক দেখাই থাকিম ভিতৰত চাই লওঁ কিবা মিউজিক আছেনে নাই যদি মিউজিক নাই তেনেহ'লেতো কথা ক'ব পাৰিম নাই তাৰ ভইচ অভাৰ আৰু এইবাৰ আমি আহি পালোহি যিহেতু আপোনালোকক দেখাইছিলোঁ যে বাৰ্গাৰ কিঙলৈ আহিছোঁ আৰু মই এতিয়া ইয়াতে অৰ্ডাৰটো দিছোঁ
আৰু ইয়াতে চাই আছোঁ চাওক মানুহবিলাকে নিজৰ নিজৰ অৰ্ডাৰটো ল'বলৈ আহিছে সকলোৱে এনেদৰে ফ্ৰেণ্ডৰ লগত আহিছে কিছুমানে এবাৰ মই আপোনালোকক দেখাই দিছোঁ বেক কেমেৰা কৰি লৈ কাৰণ ইয়াতো একদম পুৰা মিউজিক আছিল মইতো আপোনালোকক কৈছিলোঁৱে বাহিৰত বাৰু মই এতিয়া কি খাম আমি আনিলোঁ ৰেডি এতিয়া আমি পূৰা খাবৰ কাৰণে ৰেডি আৰু ইয়াত আছে মিউজিক গতিকে বেছিকৈ কথা কৈ নাথাকোঁ আৰু এবাৰ আপোনালোকক ইয়াৰ এনভাইৰমেণ্টটো দেখাই দিওঁ আপোনালোকক নতুনকৈ খুলিছে যিহেতু পূৰা ভিৰ এইখিনি মই দেখাওঁ এতিয়া বেক কেমেৰা বাৰ্গাৰ কিঙক আহিলে যিহেতু বাৰ্গাৰ খাবই লাগিব আৰু এয়া আছে মোৰ ফেভৰেট ফ্ৰেঞ্চ ফ্ৰাইজ চিকেন উইংছ কোল্ড কফি আৰু এতিয়া আমি এনজয় কৰোঁ অকণমান আহিছিলোঁ আমি দুজনে খালোঁ সেয়াও দেখালোঁ আৰু এতিয়া ওলাই আহিছোঁ বহুত সময় হৈ গ'ল গমেই নাপালোঁ কথা পাতি ভিডিঅ'টো চাব কেনেকুৱা পালে জনাব আৰু ভাবিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু এনেদৰে এটা ধুনীয়া ভিডিঅ' খুব সোনকালে আপোনালোকলৈ লৈ আহিম বাই বাই